নমস্কাৰ সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আজি অলপ ঘৰৰ পৰা ওলাই আহিছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু বাইক শিকিম বুলি, ফাইনেলি আজি শিকিম আৰু ন। আজি যিহেতু দেওবাৰ হয়, মোৰ পাৰ্লাৰ অফ আছে আৰু ইও আজি যোৱা নাই, ছুটি লৈছে আৰু বাইক শিকাবলৈ ছুটি লৈছে নেকি? এতিয়া আমি অলপ ৰিজৰ্টৰ ফালে ওলাই আহিছোঁ আৰু এতিয়া এইটো ৰাস্তাতে চলাম। হাবি গোটেই ৰাস্তাটো মানে খালী আৰু ইয়াত শিকিবলৈ ভাল হ'ব হয় নাই? ঠিক আছে তেন্তে আপোনালোকক দেখাম আৰু মই কেনেকৈ বাইক চলাওঁ। এয়া গুৰু হৈছে। ঠিক আছে কৃষ্ণ আৰু উঠিছোঁ। পাৰিবা? পাৰিম নাই? শিকোৱা মতে গিয়াৰ লাগিছে, নিউট্ৰেল কৰিব পাৰিবা নাই? গিয়াৰ লাগিছে, ক্লাছডাল ধৰি লোৱা, এবাৰ ক্লাছ অ'কে, এবাৰ ব্ৰেক হয়, ফ্ৰণ্ট ব্ৰেক, এবাৰ এইটো ক্লাছ ক্লাছডাল ধৰা, চেল্ফটো দিয়া, ব্ৰেকডাল এৰা, আগ ব্ৰেকডাল। গিয়াৰ লাগি আছে 1 নম্বৰত। এতিয়া ক্লাছ ধৰি আছা, গিয়াৰটো লগোৱা। এতিয়া ক্লাছ এৰি নিদিবা দেই, লাহে লাহে আহা, লাহে লাহে এৰা আকৌ। ক্লাছটো এক্সেলডাল লাহে লাহে দিয়া, ব্ৰেকডাল মাৰিবা দেই, ফ্ৰণ্ট ব্ৰেকডাল মাৰিবা। ফ্ৰণ্ট ব্ৰেকডাল জানানে কোনডাল? ক্লাছ তেতিয়া এক্সেলডাল নিদিবা আকৌ যেতিয়া ব্ৰেক মাৰা, সেইটো ধ্যান ৰাখা, একদম চিম্পল কথা। যোৱা গৈ থাকা, তুলি দিয়া, গৈ থাকা, ৰখি দিবা ধুনীয়াকৈ, ভৰিটো দি, একো প্ৰব্লেম নাই। হ'ব ৰখি দিয়া, বঢ়িয়া, পাৰিছা? বাইকখনৰ ৱেইটটো ল'ব পাৰিছা নহয়? ঠিক আছে। এতিয়া মই উঠি লওঁ। ঠিক আছে, এতিয়া 1 নম্বৰতে চলোৱা, ব'লা। এক্সেলটা বেছি দিছা জানো? হ'ব লাহে 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 লাহে। এতিয়া 2 নম্বৰ লগোৱা, ওপৰলৈ দিয়া, এইটো যোনটো ভৰি দি আছা তুমি, সেইটো ওপৰলৈ কৈ দিয়া, তলত লাগিলে। ক্লাছডাল ধৰি হেৰি লগাবা আকৌ, ক্লাছডাল ধৰি গিয়াৰ লগাই, বঢ়িয়া। এতিয়া 3 নম্বৰ আকৌ লগোৱা, 4 নম্বৰ লগাই দিলা। ঠিক আছে, ডাউন কৰা এতিয়া গিয়াৰকেইটা, তললৈ কৈ দিয়া। নোৱাৰা নহয়, 3 নম্বৰত যাব। বহুত হাবি পালোহি, বহুত দূৰ পালোহি আহি তেখেত অকণ ঘূৰাই দিছে, ঘূৰাবতো নোৱাৰোঁ কাৰণ প্ৰথম চলাইছোঁ যিহেতু। এতিয়া আকৌ মই যাম, চলাই বহুত ভাল লাগিছে। পাৰিছেনে কৈ দিয়া? পাৰিছা, ধুনীয়াকৈ চলাইছা। আৰু প্ৰথম আজি চলাইছোঁ, তথাপিও বহুত ভাল চলাইছোঁ। প্ৰথমবাৰ এনেই ষ্টাৰ্ট দিবলৈ অলপ শিকাইছিলে আৰু। ঠিক আছে তেন্তে চাই থাকিব, আকৌ দেখাম আৰু ক'ৰবাত সোমামো আমি। ক'ত সোমাম? ইয়াত বাঘ ওলাই বোলে, ভয়তে জিঅ' নাই। ঠিক আছে তেন্তে গৈ লওক। উৰাই দিওঁ যেন কৰিছে। লাহে লাহে 2 নম্বৰ লগোৱা, এই ক্লাছডাল ধৰি ল'বা আকৌ গিয়াৰ লগতে। বস্তুটো আন্দাজা আহি গ'লে বাকী একো নালাগে। আৰে বাঘ হ'লে ভয় নকৰি কালে কৰিম? ভূটালেও ভয় নালাগে। বাইক চলাবলৈ সি কন্দুৱাই দিছে। এতিয়া ষ্টাৰ্ট কৰা, গিয়াৰ কমাই লোৱা। ঠিক আছে, গিয়াৰটো কমাই লোৱা, ডাউন কৰি। 1 নম্বৰ দেখাব ন, তাতে ডিছপ্লে চোৱা, ডিছপ্লেখনত চোৱা। 1 নম্বৰ দেখাইছে, 2 নম্বৰ, 1 নম্বৰ 2। ঠিক আছে। তুমি তললৈ কৰিব কৈছোঁ, ওপৰলৈ দি আছা নি? ৰ'বা, কি কৰিলা চাওঁ, গিয়েৰে নেদেখুৱা হ'ল। চেল্ফটো দিয়া, আৰু গিয়েৰ লগোৱা আকৌ। 2 নম্বৰ লগোৱা, ৰখি লৈ 2 নম্বৰ লগালে ৰাইজ। মই 2 নম্বৰতে আহি আছিলোঁ, তুমি কোৱাৰ পিছত মই 3 নম্বৰ লগাইছিলোঁ। 2 নম্বৰ গিয়াৰ লগাই দিম, 2 নম্বৰতে আহি যাম। এইটো আকৌ বেয়া কৰি দিলে নহয়, সেইটো চাইডে। শুনা,
এইডোখৰ জেগাত আমি বহুত দেৰি ৰখিলোঁ ইয়াতে ৰিলছ বনালোঁ আমি ফটো মাৰিলোঁ ন এখেতে আজি কেমেৰামেন আৰু আমাৰ আপোনালোকে যোনে যোনে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই সকলোৱে ফ'ল' কৰি দিব মোৰ ইনষ্টাত আছে ৰিয়া গগৈ বুলি আৰু এখেতৰ কি আছে কৈ দিয়া লাষ্ট কৰিছে ক'বলৈ ঠিক আছে তেন্তে একদম এবাৰ ক'ত লগ পাম অঁ ঠিক আছে গৈ ভাল লাগিছে এতিয়া আমি ৰিভাৰ ব্ৰিজত সোমাম তাত ভিডিঅ' কৰিম তাত দেখাম আপোনালোকক আমাৰ ঘৰৰ পৰা বাৰু বেছি দূৰ নহয় হয়নে আমাৰ ঘৰ নিচেই ওচৰতে 2 কিলোমিটাৰ হয় অঁ আৰু এতিয়া আমি য'ত বাইক চলাব আহিছোঁ মুখত একদম এইডোখৰ কি জেগা এইডোখৰ চাপৰি বুলি কওঁ আমি অঁ ওচৰতে আৰু আৰু আমি আহি পালোহি ৰিভাৰ ব্ৰিজ আজি মানুহ আছে অলপ হয়নে সন্ধিয়া সময়ত মানুহ হয় আৰু গৰম হ'লে বেছি নহয় চাগে হা এই মানুহ এতিয়া আমি আহি পাই গ'লোঁ বোলে চুইমিং কৰি আছে ব'লা ববা আহোঁগৈ আৰু এতিয়া আমি ওপৰত উঠিম হয়নে ব'লা মই এইবাৰ সৈতে 3বাৰহে হ'ব 2বাৰ আহিছোঁ 3বাৰ হ'ব নি চলো চলো বহুত বেয়া কণ্ডিশ্যন হৈ গ'ল ভাল ভাঙি আছে হে ভাঙি আছে এইটো বোলা বোলা এনেই আগতে এনেকুৱা নাছিলে ন বেয়া হৈ গ'ল পৰিম বুলি কৈ লাগে একো নহয় বহুত বেয়া হ'ল নালাগে দিখৌ দেখাই দিয়া বহুত লেতেৰা পানী হৈ গৈছে বহুত লেতেৰা পানী বাঢ়ি গৈছিলে ন আৰু আপোনালোকক দেখাওঁ বুলি মোৰ চুইমিং কৰিবলৈ মন গৈছে এইফালে আৰু এতিয়া আমি কিবা এটা খাবৰ কাৰণে বহিছোঁ আৰু এইফালে চাই আছে কি অৰ্ডাৰ দিব কি অৰ্ডাৰ দিম চাই আছে আৰু ভাবি আছে কি খাব এই ছেটাৰডে চানডে স্পেচিয়েল কিবা চিকেন বিৰিয়ানী আছে এইটোকে অৰ্ডাৰ দি দিওঁ স্পেচিয়েল যদি হয় কিবা ড্ৰিংক ল'বা নি লগত তুমিহে জানা কি খাবা ড্ৰিংক কিবা ল'বা নি কি অৰ্ডাৰ দিলে খাওঁ চানডে স্পেচিয়েল চিকেন বিৰিয়ানী হয় নেকি কি স্পেচিয়েল দিয়ে এতিয়া সেইটো চাওঁ কি আছোঁ খাবলৈ কেনেকুৱা হয় আৰু হয় নাই তাকে এতিয়া কিমানটো স্পেচিয়েল হয় চাব লাগিব লাইটবোৰ জ্বলাই দিলে ধুনীয়া লাগিব ন গান লগাব এতিয়া আৰু এতিয়া ৰিভাৰ ব্ৰিজৰ পৰা ওলাই দিলোঁ খাই একদম ঘটিয়া লাগিলে তোমাক কেনেকুৱা লাগিলে চানডে স্পেচিয়েল বোলে চিকেন বিৰিয়ানী একদম একো ভাল নহয় বহুত বেয়া লাগিলে খাই আৰু এতিয়া ওলাই দিছোঁ এতিয়া ঘৰ যাওঁ আৰু একদম ঘৰ গৈ লগ পাই আছোঁ এইফালে দিছোঁ মোবাইল তুমি কোৱা কেনেকুৱা লাগিলে খাই খাই বাৰু বেয়া লাগিলে মানে কি ডিমটো নিদিলে বাৰু প্ৰব্লেম আৰু পিছত আকচোৱা নাই ঠিক আছে তেন্তে একদম গৈ লগ পাই আছে এবাৰ মই আকৌ বাইক চলাই যাম এতিয়া হয় নাই আজি মানে নেৰিছোঁ বাইক ৰাতি বিচনাটো চলাওঁতে ঠিক নাই বাইক উঠা উঠা মানে তুমি আগত তোমাৰ এনেই কেনেকুৱা লাগিছে আগতে তুমি মোক কোৱা উঠা বুলি এতিয়া মই তোমাক কৈছোঁ উঠা বুলি এনেকুৱা কেনেকুৱা লাগিছে ভাল লাগিছে উঠিম এতিয়া খালি ভয়টো লাগি আছে অলপ অলপ ৰাতি যে ঠিক আছে গৈ লওঁ একদম A few moments later. আৰু ঘৰ আহিলোঁ আহি মেলি অলপ কাপোৰ চাপোৰ চেঞ্জ কৰি চাহ অকণমান খালোঁ গোটেইকেইটাই চাহ খাই মেলি এতিয়া ভাত বনাইছোঁ 8টা বাজি গ'ল এইফালে মুনু আছে মুনুৱে দৈ খাই আছে আৰু এখেতে এইফালে পূৰা গেমত লাগি গৈছে আহি অকল গেম আৰু ময়ো ভাতো পাতিছোঁ আৰু মা দেউতা আগফালে বহি আছে
আমি মানে ইমান ভিডিঅ' নকৰিলোঁ তাত খাই বৈ কেনে সোনকালে গুচি আহিলোঁ আন্ধাৰ হ'ল যিহেতু আৰু সেইডোখৰত পূৰা বাঘ ওলায় আৰু বাঘ ওলাইছিলে আজি বাঘ ওলাইছিলে নে গ'লে আমি চাৰিটা ন মানুহ এজনী তাত ৰখি আছে মানে 4টা বাঘ ওলাইছে সেই পোৱালিহেঁতি আৰু ই পূৰা ভয় কৰিছে আমি একদম সেইডোখৰত বাইক চলাই আহিম বুলি ভাবিছিলোঁ মই বাৰু নতুনকৈ শিকিছোঁ ন সেইবাবে অলপ লাহে লাহে আহিব পাৰোঁ ইমান স্পীড আহিব নোৱাৰোঁ আৰু তেখেতে আৰু পূৰা উৰুৱাই আনিছে আৰু ভয়তে যেনে তেনে ঘৰ পাইছোঁহি আৰু বাচি মেলি নহ'লে আজি মৰিলোঁ হয় মুনু আজি আমি গ'লোঁ হয় বাঘে খালে হয় আমাক কি কৰিলা হয় এতিয়া কান্দিলা হেৰি অঁ মনত পৰিলে নাই মানে পৰিলে হেৰি মুনে ভাল পাইছে আৰু হয় নাই দেখিছা নাই আমাক ভাল পাইছে ঠিক আছে তেন্তে আজি ইমানে দেখালোঁ আৰু বেছি দীঘল নকৰোঁ বাইক চলালোঁগৈ আৰু বাইক শিকিলোঁ বহুত দিনৰ পৰা এটা সপোন আছিলে বাইক চলোৱা আজি আশাটো পূৰণ হ'ল আৰু এখেতৰ বাবে থেংক ইউ ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব হয় নাই বাই বাই যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই বাই